তো আপোনালোকৰ কমেণ্ট মতে আপোনালোকৰ কমেণ্ট অনুসৰি মই আপোনালোকক আজি দেখুৱাবলৈ গৈ আছোঁ মানে মোৰ আটাইতকৈ ল' বাজেট মানে আটাইতকৈ কম দামী মোৰ ইউটিউব ষ্টুডিঅ' আটাইতকৈ কম দামী আৰু বুলি ক'ব পাৰি আৰু হয়তো এনেকুৱা ষ্টুডিঅ' মানে এনেকুৱা কম দামত এনেকুৱা ষ্টুডিঅ' আৰু কাৰো নাই চাগে। তো যিয়ে নহওক মই সকলোবোৰ দেখুৱাই আছোঁ মানে ইন দিছ ভিডিঅ' মানে মোৰ সকলোবোৰ ছেটআপ মানে লাইটিং চাইটিং নাই বাৰু যি আছে তাকে দেখুৱাম বলক চাই লওক। এইয়া এইটো হ'ল মোৰ ল' বাজেট কি বুলি কয় ল' বাজেট দিছ ইজ ল' বাজেট মোৰ ইউটিউব ষ্টুডিঅ'। এইয়া সকলোবোৰ বস্তু মোৰ ইয়াতে আছে একদম দেখিছে এইবিলাক মানে লাইটিং নাই বাৰু মই পিছত দেখুৱাই আছোঁ মানে কি লাইটিং চাইটিং নাই বাৰু মই মানে কি ভিডিঅ' বনাওঁতে মানে লাইটিং লাগে ন কিন্তু মোৰ লাইটিং নাই। যিয়ে নহওক এইটো মোৰ যিয়ে নহওক আৰু এইটো মই দেখাই দিছোঁ এইটো অকণমান বেয়া হৈছে বাৰু এইটো ডিছপ্লেটো গৈছে পিচি মোৰ। তাৰপিছত মই একচুৱেলি ইয়াতে মোৰ যিখিনি পিচি আছে এইটো মোৰ সকলোবোৰ এইটো বাই দা ৱে এইটো লেপটপ হয় মোৰ নহয় বাৰু এইটো মোৰ বেলেগৰ হয় এইচপিৰ মোৰ লগৰ এজনৰ কিন্তু মোৰ নহয় মই সঁচাকৈ কৈছোঁ মোৰ নহয় বাৰু যিয়ে নহওক চ' ইয়াতে মই এভৰিথিং কামবিলাক মানে কি মোৰ যিবিলাক নেকি কাম আছে মানে কি মোৰ এডিটিং ভিডিঅ' এডিটিং হওক তাৰপিছত যিকোনো বস্তু তাৰপিছত বহুত থাকে অনলাইনৰ কাম মেক্সিমাম ইয়াতে কৰোঁ মই চব পিচি মানে ঠিক আছে। চ' এইখিনি মোৰ একদম চিম্পল ছেটআপ আৰু লগতে আছে এইটো এটা মোৰ কি বুলি কয় এইটো আছে দেখাই দিছোঁ এইটো স্বামী বিবেকানন্দৰ কিতাপ এখন যিয়ে নহওক। তো এইটো মোৰ হ'ল প্ৰিণ্টাৰ এই দেখিছে ফটো চটো ধুই থৈছোঁ অলৰেডি এইটো মোৰ মানে কি ফটো চটো ধুবৰ কাৰণে লৈ আহিছোঁ এইটো বেলেগ অনলাইনৰ কামৰ কাৰণে তেনেকৈ ইমান দৰকাৰ নাই বাৰু ফৰ্ম চৰ্ম ওলাব লগা হ'লে কেতিয়াবা অনলাইন ফৰ্ম চৰ্ম তেতিয়া এইটো ইউজ কৰা যায় মানে ইউজ কৰোঁ আৰু মই তো লাগে কেতিয়াবা মানে নিজৰো ফটো চটো ধুব লাগে বেলেগৰো লাগে তো সেইকাৰণেতো আনি থৈছোঁ এইটো মোৰ। বাকী ইয়াত মোৰ কি বুলি কয় ইউটিউবৰ লগত ইয়াৰ কোনো লেনদেন নাই কিন্তু অসমীয়া মুখচা এখন মেৰাই থৈ দিছোঁ এনেকৈ ধুনীয়াকৈ নহ'লে কি হয় মানে একদম কি হৈছিলে মই সঁচাকৈ এটা কথা কৈ দিওঁ মানে এইটো লেতেৰা হৈছে অকণমান সোপামটো মাৰি থৈ দিছোঁ নেকি মানে কি হয় ইয়াতে নিগনি সোমাই নেকি মোৰ প্ৰিণ্টাৰটো আগতে এইবাৰ বেয়া কৰিছিলে চ' যাতে তেনেকুৱা নেক্সট টাইম নহয় সেইকাৰণে মই এনেকুৱা মানে এইটো টেকনিকটো লগাই ল'লোঁ। চ' এইটো আছিলে মোৰ প্ৰিণ্টাৰ কেনন প্ৰিণ্টাৰ। তো বাকী আৰু এইখিনিয়ে মোৰ কমপ্লিট ছেটআপ মানে ক'ব গ'লে মানে কি মোৰ লাইটিং চাইটিং একদম নাই দেই মোৰ লাইটিং চাইটিং নাই ঘৰত যিটো লাইটৰ বাল্ব আছে মই তাকে লগোৱা মানে চ' যিয়ে নহওক আৰু লগতে ইয়াতে আনি থৈছোঁ মই কিবা মানে হ'ল এইটো নহয় এইটো চাওক মানে গেছ আনি থৈছোঁ এইটো গেছ ইয়াতে যদি মই মানে কি চাহ খাবৰ মন যায় লেতেৰা হৈছে বাৰু কোনো কথা নাই টেনশ্যন নাই মানে যদি চাহ খাবৰ মন যায় ইয়াতে মই চাহ বনাওঁ আৰু কিবা কিবি বনাওঁ আৰু মাংস যিয়ে নহওক চব যি পাওঁ চব বনাওঁ ইয়াতে। তো এইটো আনি থৈছোঁ মই এনেকৈ বাকী ইয়াতে মোৰ কমপ্লিট এইটো মোৰ ক'লোঁ আৰু মানে কি আপোনাৰ যিবিলাক নেকি ভিডিঅ' এডিটিং তাৰপিছত অনলাইনৰ কাম চব ইয়াতে কৰোঁ। চ' এইটোৱে আছিল মোৰ একদম চিম্পল কম দামী মানে কম বাজেটৰ মানে কি ল' বাজেট মোৰ ইউটিউব ষ্টুডিঅ' বুলি ক'ব পাৰি এইখিনিয়ে আৰু দেখিলে আৰু এইখিনিয়ে মোৰ একদম চিম্পল ছেটআপ। লাইটিং চাইটিং মই তেনেকৈ ইউজ নকৰোঁ মানে লাইট চাইট ইমান ব্যৱহাৰ নকৰোঁ মানে চাৰিওফালে পোহৰ চোহৰ আহিয়ে থাকে টেনশ্যন নাই ৰাতি অকণমান ভিডিঅ' ৰেকৰ্ড কৰাত অকণমান অসুবিধা হয় বাকী টেনশ্যন নাই আৰু মানে একদম নৰ্মেল। চ' আপোনাৰ যদি ৰুমটো অন্ধকাৰ চ' আপুনি লাইটিং লগাই ল'ব ভাল চাল আজিকালি বহুত কম দামত মানে কি ভাল লাইটিঙৰ পোৱা যায় মানে আপোনাৰ ষ্টুডিঅ' খোলাৰ কাৰণে। তো যিয়ে নহওক এইখিনিয়ে আছিল মোৰ একদম চিম্পল মানে ছেটআপ আৰু দেখিলে আৰু তো যিয়ে নহওক ইয়াৰ আপোনাৰ মানে কি ইয়াৰ যদি এনেকুৱা এটা ছেটআপ লাগে আপোনাক মানে আপোনাৰ লেপটপ ডেস্কটপ তাৰপিছত আৰু এইখিনিয়ে মেইন এণ্ড লাইটিং চাইটিং এইবিলাক আপুনি কম কষ্টত মোটামুটি আপুনি 70,000-80,000 ভিতৰত আপুনি কমপ্লিট এটা ছেটআপ কৰি ল'ব পাৰিব মাই আইডিয়া মানে ল' প্ৰাইচত আৰু মানে কম দামত ঠিক আছে। সকলোবোৰ মানে লেপটপ ডেস্কটপ তাৰপিছত মানে কি লাইটিং চাইটিং চব আহি যাব আণ্ডাৰ 80,000 মোটামুটি মোৰ আটাইতকৈ ল' বাজেটত কৈছোঁ তাতকৈ দামী ল'লেতো বেছি ভাল আপুনি নিজৰে ভাল। তো যিয়ে নহওক মোৰ ষ্টুডিঅ'টো দেখাই দিলোঁ এইখিনিয়ে মোৰ একদম লোকেল ষ্টুডিঅ' মানে একদম দেখিলে আৰু এয়া। তো যিয়ে নহওক আপোনাৰ যদি এনেকুৱা ধৰণৰ ষ্টুডিঅ' যদি পিছলৈ বনাব খোজে বা আপোনাৰ যদি খুলিম বুলি ভাবিছে চ' যদি মতামত লাগে অভিয়াছলি কমেণ্ট কৰিব ঠিক আছে। মোৰ জাষ্ট মানে ইয়াতে মই সকলোবোৰ কাম মানে ইয়াত
ইয়াত মানে সকলোবোৰ কাম মই ইয়াতে কৰোঁ মানে আপোনাৰ কি এডিটিং মানে ভিডিঅ' এডিটিং হওক তাৰপিছত তেনেকৈ মানে কি ভিডিঅ' এডিটিং তাৰপিছত মানে কি বাকী অকল এডিটিঙে নহয় মই অনলাইন সকলোবোৰ কাম মই ইয়াতে কৰোঁ চ' দিছ ইজ মাই ফুল ইউটিউব ষ্টুডিঅ' বুলি ক'ব পাৰি তো যেন হওক আপোনাক দেখালোঁ যদি ভাল লাগিলে অভিয়াছলি লাইক কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল মই এনেকুৱা ভিডিঅ' প্লাছ টাইম টু টাইম বহুত মই আপলোড দিয়ে থাকোঁ চ' তেনেকুৱা ভিডিঅ' পাই থাকিবলৈ মানে ফিউচাৰলৈ চ' ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আপুনি ঘণ্টি বটনটো টিপি ৰাখিব পাৰে ঠিক আছে ডাইৰেক্টলি ঘণ্টি বটনটো টিপি ৰাখিলে কি হ'ব যে মই ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ তাত ডাইৰেক্টলি নটিফিকেশ্যন যাব এণ্ড আপুনি সেই নটিফিকেশ্যনটো টিপি পেলাই আপুনি ডাইৰেক্টলি মোৰ ভিডিঅ'টো চাই ল'ব পাৰিব সেইটো আৰু মানে তো যেন হওক গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আশা কৰোঁ নেক্সট ভিডিঅ'টো সোনকালে লগ পাম চ' তাক তাকিলে বাই গাইছ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' এইটোৱেই আছিলে মোৰ ল' বাজেট ইউটিউব ষ্টুডিঅ'